পৃথিৱীৰ আটাইতকৈ ভাল মানুহজনেই হৈছে হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। পিছে ৰ'ব, এই কথা কেৱল আমি কোৱা নাই, গুগলত সাৰ্চ কৰিলেই এই কথা জনা যায়। গুগলত যদি আপুনি সাৰ্চ কৰে পৃথিৱীৰ আটাইতকৈ ভাল মানুহজন কোন, নিঃসন্দেহে ওলাই আহিব হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। গুগল সাৰ্চতো হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৃথিৱীৰ শ্ৰেষ্ঠ ব্যক্তি আপুনি প্ৰথমে ভিডিঅ'টো ইমানেই শ্বেয়াৰ কৰক যাতে বিশ্বৰ প্ৰতিটো প্ৰান্তৰ প্ৰতিগৰাকী মানুহে চাব পাৰে। হয়, পয়গম্বৰ হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামেই হৈছে মুছলমানসকলৰ বাবে পৃথিৱীৰ আটাইতকৈ প্ৰিয় ব্যক্তি। তেখেতক নিঃসন্দেহে মুছলমান সম্প্ৰদায়ৰ দ্বাৰা পৃথিৱীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মহাপুৰুষ হিচাপে স্বীকৃতি দিয়া হৈছে। কিন্তু সেয়া কেৱল মুছলমান সম্প্ৰদায়ৰ মাজত সীমাবদ্ধ থকা নাই। তেওঁ ইণ্টাৰনেট দৈত্য google.com ৰেংকিঙত বিশ্বৰ শ্ৰেষ্ঠ লোকৰ তালিকাত প্ৰথম স্থানত আছে। যদি আপুনি শ্ৰেষ্ঠ মানৱ পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ ব্যক্তি কোন বিচাৰে, তেন্তে পয়গম্বৰ হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম প্ৰথমে আহে। মাইকেল হাৰ্টছৰ দ্বাৰা লিখা বিশ্বৰ শীৰ্ষ 100 পণ্ডিত কিতাপখনৰ প্ৰথম স্থানত আছে পয়গম্বৰ হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম। 1978 চনত প্ৰকাশিত এই কিতাপখনে বিভিন্ন মহলত এক বৃহৎ হুলস্থুলৰ সৃষ্টি কৰিছিল। নবী হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আছিল শেষ নবী। তেওঁ বিশ্বৰ ইতিহাসৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় নেতাসকলৰ মাজৰ এজন। তেওঁৰ বিশেষত্বৰ এটা কাৰণ হ'ল আধ্যাত্মিক আৰু ধৰ্মনিৰপেক্ষ দুয়োখন পৃথিৱীত চূড়ান্ত সফলতা অৰ্জন কৰা। তেওঁৰ ধৰ্মীয় জীৱনত যিমান সফল সিমানেই তেওঁৰ ৰাজনৈতিক জীৱনত। তেওঁ সমগ্ৰ আৰৱ বিশ্বৰ পথ প্ৰদৰ্শক, বিৰোধী আৰৱ জনতাৰ একত্ৰীকৰণ তেওঁৰ জীৱনৰ অন্যতম সফলতা আছিল। নবী হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম আৰবৰ মক্কাত মাতৃ আমিনাৰ কোলাত জন্ম হৈছিল। 63 বছৰ বয়সত তেওঁৰ মৃত্যু হয়। এসময়ত আৰব অন্ধকাৰত ডুব গৈছিল। তেওঁলোকে ঈশ্বৰক পাহৰি যায় আৰু অপকৰ্ম কৰে। সকলোতে বিশৃংখলতা আছিল। মানুহে যুঁজ দি আছিল। এই সময়ছোৱাক জাহিলিয়াহ বুলি কোৱা হয়। জনসাধাৰণক ইয়াৰ পৰা মুক্ত কৰিবলৈ, তেওঁলোকক পোহৰৰ পথ দেখুৱাবলৈ আল্লাহ তাআলাই হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক এই পৃথিৱীলৈ পঠিয়ায়। পবিত্ৰ কোৰাণত কোৱা হৈছে, যদি আল্লাহ নবী সৃষ্টি নকৰিলেহেঁতেন তেন্তে তেওঁ পৃথিৱীখন সৃষ্টি নকৰিলেহেঁতেন। ইছলামৰ আগত জাহিলি আৰব সমাজত মহিলাসকল তেওঁলোকক ব্যৱহাৰৰ বস্তু হিচাপে গণ্য কৰা হৈছিল। মহিলাসকল নিশাৰ কবিতা পাৰ্টি আৰু সুৰাপান ৰুমৰ এক বিশেষ অংশ আছিল। জীৱন আৰু সমাজত তেওঁলোকক তেওঁলোকৰ স্বামী বা স্নাতকোত্তৰৰ মৃত্যুৰ সঁজুলিৰ বাহিৰে আন একো বুলি গণ্য কৰা হোৱা নাছিল। মহিলাসকলক পৰিয়াল, সমাজ আৰু গোত্ৰৰ বাবে অপমান আৰু অভিশাপ বুলি গণ্য কৰা হৈছিল। আনকি মহিলাসকলকো সামাজিক লাজৰ ভয়ত জীৱিত অৱস্থাত সমাধিস্থ কৰা হৈছিল। পবিত্ৰ কোৰাণত পুৰুষৰ সৈতে মহিলাসকলৰ বাবে সম্পত্তিৰ উত্তৰাধিকাৰ নিৰ্ধাৰণ কৰা হৈছে। একেদৰে মাতৃ, পত্নী, কন্যা, স্বামীৰ সম্পত্তি আৰু বিশেষ পৰিস্থিতিত ভগ্নী ভাতৃসকলৰ সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰতিষ্ঠা কৰা হৈছে। এবাৰ ৱাইজ কাৰ্ণীয়ে পয়গম্বৰলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল, হে আল্লাহৰ বাৰ্তাবাহক, মোৰ আপোনাক লগ পোৱাৰ যথেষ্ট ইচ্ছা আছে, কিন্তু মোৰ মা বহুত অসুস্থ, মই এতিয়া কি কৰিব পাৰোঁ? নবী হজৰত মোহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে উত্তৰ দিছিল, মোৰ ওচৰলৈ নাহিবা। মোক লগ পোৱাতকৈ আপোনাৰ মাক সেৱা কৰাটো অধিক গুৰুত্বপূৰ্ণ। মাৰ সেৱাৰ বাবে তেওঁ প্ৰিয় নবীৰ যুগতো তেওঁক লগ কৰিব নোৱাৰিলে। বিশ্ব নবী হজৰত মোহাম্মদে এইদৰে কৈছিল, যিজনৰ 3 জনী ছোৱালী আছে, তেওঁ তেওঁলোকক ডাঙৰ দীঘল কৰে আৰু তেওঁলোকৰ সৈতে দয়াৰে আচৰণ কৰে, তেওঁ লোকসকলৰ বাবে স্বৰ্গীয়তা বাধ্যতামূলক। সংগীসকলে সুধিলে, হে আল্লাহৰ নবী, যদি 2গৰাকী ছোৱালী থাকে তেন্তে কি হ'ব? 2টা থাকিলেও বুখাৰী 2481।